আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তোমালোকৰ বাবে আল্লাহ তাআলাই তিনিটা বস্তু পছন্দ নকৰে, অৰ্থাৎ আপোনাৰ মোৰ বাবে আল্লাহ ৰব্বুল ইজ্জতে তিনিটা বস্তু পছন্দ নকৰে, অৰ্থাৎ আপুনি মই উম্মতে মুছলিমাই উম্মতে মুহাম্মাদী যদি তিনিটা কাম কৰোঁ তেনেহ'লে আল্লাহ ৰব্বুল ইজ্জতে আমালোকৰ এই তিনিটা কাম পছন্দ নকৰে। আৰু এই তিনিটা কামৰ ভিতৰত এক নম্বৰ কামটো হৈছে যে অনৰ্থক কথা কোৱা। যিসকল ব্যক্তিয়ে অনৰ্থক কথা কয়, বহুত বেছি পৰিমাণে কথা কয় মানুহৰ ওচৰত, অৰ্থাৎ ইফালৰ কথা সিফালে য'ত লগাই আনৰ কথাবিলাক গোপনীয় কথাবিলাক আনৰ ওচৰত পহুচাই দিয়ে, অনৰ্থক কথাবিলাক কৈ ফুৰে, তেনেকুৱা মানুহক আল্লাহে পছন্দ নকৰে। ২ নম্বৰটো হৈছে সম্পদ নষ্ট কৰা। যিসকল ব্যক্তিয়ে এটিমৰ সম্পদ নষ্ট কৰে, গৰীব মিস্কিনসকলৰ সম্পদ নষ্ট কৰে, নাইবা নিজৰ যিবিলাক সম্পদ আছে সেই সম্পদবিলাক অযথাই নষ্ট কৰি পেলোৱা, তেনেকুৱা ব্যক্তিক আল্লাহে পছন্দ নকৰে। ৩ নম্বৰ, যিসকলে অধিক বেছি প্ৰশ্ন কৰে। আমাৰ সমাজত বহুত মানুহ আছে অযথা প্ৰশ্ন কৰি ফুৰে, আৰু বহুত সমাজত দেখা যায়, আমাৰ আলিম সমাজত দেখা যায়, যেতিয়াই এজন আলিমে মছজিদত থাকে বা মছজিদত ইমামতি হিচাপে থাকে, তেতিয়া সেই মহল্লাৰ মানুহবিলাকে সেই ইমামজনৰ কিমান জ্ঞান আছে বা সেই ইমামজনে কিমানখিনি শিক্ষিত হয়, জ্ঞান আছে, সেইবিলাক জানিবলৈ আমাৰ গাঁৱলীয়া কিছুমান ব্যক্তি আছে, সেই ব্যক্তিবিলাকে সেই ইমামজনক অযথা প্ৰশ্ন কৰিব বিচাৰে। অৰ্থাৎ এইকাৰণে প্ৰশ্ন কৰিব বিচাৰে যে এই ইমামজনে, এই আলিমজনে কিমানখিনি শিক্ষা অৰ্জন কৰিছে বা তেওঁৰ ভিতৰত কিমানখিনি জ্ঞান আছে বা তেওঁৰ কিবা ভুল আছে নেকি, তেনেকুৱা ভুল ওলোৱাৰ বাবে অযথা প্ৰশ্ন কৰে। তেনেকুৱা অযথা প্ৰশ্নকাৰীক, অৰ্থাৎ অধিক যিসকলে প্ৰশ্ন কৰে, যিটো হকিকত যিটো শুদ্ধ সেইটো প্ৰশ্ন কৰা বেলেগ কথা, কিন্তু কিছুমান এনেকুৱা ব্যক্তিও আছে অযথা প্ৰশ্ন কৰি ফুৰে, অমুকটো কি হ'ব, অমুকটো কি হ'ব। কোনোবা আলিম সমাজক দেখিলে, আলিম ওলামাসকলক দেখিলে অযথা নানান ধৰণৰ প্ৰশ্ন কৰিবলৈ ধৰে, তেনেকুৱা ব্যক্তিক আল্লাহে পছন্দ নকৰে। সেইকাৰণে আমি সকলোৱে যাতে এই তিনিটা কামৰ পৰাই বিৰত থাকোঁ, সেইকাৰণে আমি যাতে এই তিনিটা কামৰ পৰা সকলোৱে উম্মতে মুছলিমাই বাচিবলৈ চেষ্টা কৰোঁ ইনশাআল্লাহ।